নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বাবানীজ লাইফলৈ স্বাগতম জনাইছোঁ। যোৱা ৰাতি আমি আহি পালোঁ মোৰ স্বামীৰ মামাহঁতৰ ঘৰলৈ, মানে আমাৰ মামাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু ৰাতিপুৱা উঠিয়ে চাহ একাপ হাতত লৈ আমি সকলোৱে বহি গ'লোঁ কথা পতাত। মায়ে তাতে সেয়া কচু উঠাই আছে, তাৰপিছত আমি মাছ ধৰিব যাম পুখুৰীত। আহক এবাৰ কচু উঠোৱা চাই লওঁ। হ'ল কচুটো, এইটো কেনেকৈ খাব? পুঠি বনাব, তাৰপিছত কেঁচা খাম, পিচি খাম, বাপৰে। পিছে আৰু কেইদিনমান থাকিব ইচ্ছা আছেনে নে যাম আজি? থাকে কিন্তু উপায় নাই, সংসাৰ আছে। সংসাৰ আছে নেকি? সংসাৰ আছে। এতিয়া এই আগৰ দিনবিলাক মনত পৰেনে? আগৰ দিনগিলা চব মাছ মাৰা, কইঠা উঠা, পানী সিঁচা, আলি দিয়া, লগ বন্ধুৰ লগত হাল্লা কৰি কৰি ঘূৰা, সেইবিলাক আৰু ভাল লাগে। আৰু এইবিলাক মনত পৰে, সেইবিলাকতো নায়েই এতিয়া লগ বন্ধু। কোনে কেনেকৈ এই কচুটো বনাই খায় তাকে আলোচনা আৰম্ভ হৈ গ'ল। মামাহঁতৰ গাঁওখনলৈ মই এইবাৰ দ্বিতীয়বাৰ আহিছোঁ। ইমান সুন্দৰ পৰিৱেশ, গছ গছনি, কাষেৰে এখন নদীও বৈ গৈছে। পুৰণি ঘৰ, ভঁৰাল ঘৰ, গৰুৰ গোহালি, পুখুৰী, খেতিপথাৰ, ইমান ধুনীয়া, ইমান সুন্দৰ দেখিবলৈ। যান্ত্ৰিকতাৰ মাজত থাকি মাজতে এদিন এনেদৰে গাঁৱলৈ ফুৰিব যাব লাগে। সঁচাকৈ বিৰাট ভাল লাগে, মনটো একেবাৰে ফ্ৰেছ হৈ যায়। মামীয়ে ক'লে পুখুৰীত হেনো চেপা এটা পাতি থৈছে। এইটোক চেপাই কয় নে কি কয় মই নাজানো দেই ভালদৰে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। যোৱাবাৰ যেতিয়া আমি আহিছিলোঁ তেতিয়া বহুত মাছ পাইছিলোঁ। পুখুৰীত পোৱা মাছেৰে ভাত সাজ খাই আমি মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ মোৰ শহুৰৰ ঘৰলৈ, মানে আমাৰ গাঁৱৰ ঘৰলৈ। আজিৰ এই ব্লগটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।